ইয়াৰ পৰা কাৰ্বি ক্লাবৰ পৰা আৰম্ভ কৰি আচলতে আমি কাউন্সিললৈ যোৱা কথা আছিলে, কিন্তু পাৰ্মিশ্যন দিছে DC কোৰ্টলৈ বুলি। সেইকাৰণে আমি DC কোৰ্টলৈকে যাম। আজি অপজিশ্যন কৰা কাৰণে আমি চব অপজিশ্যন পাৰ্টি পলিটিকেল পাৰ্টিসকলে ইউনাইটেড, আৰু যিবিলাকে কৰ্পৰেটছক মাটি দিয়া অপ'জ কৰে, তেওঁলোকে এছ'চিয়েশ্যনবিলাকো আমাৰ লগতে আছে। আমি ডিমাণ্ড কৰিছোঁ আমাৰ 6 শিডিউল এৰিয়া মাটি ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং মাটি ৰক্ষা কৰিব লাগিব, এইটো বুলি। নতুন বছৰ আমাৰ আজি গোটেই আমাৰ কাৰ্বি আংলঙৰ যিমান আমাৰ সংগঠন পৰা ধৰি কিনি বেলেগ বেলেগ আমাৰ পাৰ্টি আছে, আজি আমি প্ৰগ্ৰামৰ আমাৰ উদ্দেশ্যটো এইটোৱেই যে আজি আমি মেমৰেণ্ডাম ছাবমিট কৰা হ'ব। আমাৰ ডিফু কাৰ্বি ক্লাবৰ পৰা আমি কাউন্সিললৈকে আমি মাৰ্চ কৰিম। আজি কাৰ্বি আংলঙৰ বেলেগ বেলেগ সংগঠন পৰা ধৰি কিনি চব আমি আজি একেলগত আহিছোঁ আজি এই দিনত। সেইকাৰণে আজি আমি আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি স্পষ্ট কথা ক'ব বিচাৰোঁ আমাৰ চৰকাৰৰ কাৰণে, যে এটাই কথা, আমাৰ কাৰ্বি আংলঙৰ মাটি যদি আপোনালোকে দালালি কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও হ'ব নিদিওঁ। আৰু যোৱা দিনতো আমাৰ বিজেপি চৰকাৰে কৈ আহিছে যে জাতি মাটি ভিত্তি কথা, সেইটো তাহাঁতে কিমান জাতি মাটি ভিত্তি কৰি কিনি যিমান পলিটিক্স কৰিলেও নকৰিলেও এইটো আমাৰ ৰাইজে এতিয়া গম পোৱা হৈছে যে আজিৰ দিনত আমাৰ বিজেপি চৰকাৰে কি কৰি আহিছে আমাৰ জাতি মাটি ভিত্তিৰ কাৰণে। সেইকাৰণে আমি বহুত চোৱা হ'ল আৰু আমি বহুত দিনৰ পৰা আমি অবজাৰ্ভ কৰি আছোঁ। কিন্তু আৰু অহা দিনত যদি আকৌ আমাৰ চৰকাৰৰ পৰা হওক বা যিয়ে হওক, যদি আমাৰ কাৰ্বি আংলঙৰ মাটি যদি দালালি কৰিব বিচাৰে, সেইটো কথাটো একদম ভাল নহ'ব। সেইটো আমি সকীয়াই দিছোঁ আজি আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰু আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কাৰ্বি আংলঙৰ মাটি কোনোবা আদানীৰ কাৰণে আমি এইবিলাক 1 ইঞ্চি আমি দিব নোৱাৰোঁ। Vamos!